আচলতে বৰচলাবাসী ৰাইজৰ কাৰণে, বৰচলাৰ মহিলাসকলৰ কাৰণে এইটো এটা বৰ আনন্দৰ বিষয়, এটা বৰ সৌভাগ্য। বৰচলৰ এছম ফাৰ্মৰ জৰিয়তে ইয়াত মুগা পোহপালন কৰি ইয়াৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বীৰ এটা পথ দেখিছে, পৰিয়াললৈ আৰ্থিকভাৱে সহায় আগবঢ়াবলৈ সক্ষম হৈছে। আৰু আমাৰ যুৱতীসকলে নিজৰ মনত পুহি ৰখা যিটোৰ অসমীয়াৰ স্বাভিমান মুগাৰ সাজ, সেই সাজযোৰ মুগা পুহি হ'লেও নিজে যোগাৰ কৰি ল'বলৈ সক্ষম হৈছে। সেইটো আমাৰ অঞ্চলটোৰ কাৰণে, যুৱতীসকলৰ কাৰণে এটা বৰ আনন্দৰ বিষয়। এইটো এটা সুন্দৰ ব্যৱস্থা। আমাৰ অসমক সোণালী সূতাৰ দেশ বুলি কোৱা হয়, আৰু এই সোণালী সূতাৰ দেশ হিচাপে বৰচলা আমি সৌভাগ্যৱান। কিয় আমাৰ বৰচলাত এখন ৰেচম এটা কেন্দ্ৰ আছে। এই ৰেচম কেন্দ্ৰটোৰ জৰিয়তে মহিলাসকলে এই মুগা পালনৰ সুবিধাটো গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, নাম মনিকা কোচ। এতিয়া বৰ্তমান আমি মুগা সূতা কাটি আছোঁ। আমাৰ গ্ৰুপত আছে মহিলা 6 গৰাকী। তাৰপাছত এতিয়া আমি যিখিনি আমাৰ জালি ভাঙি লওঁ, জালি ভাঙি লৈ পেলাই যিখিনি আমি বাঁহ পাওঁ, সেই বাঁহখিনি আমি ৰ'দত দিওঁ, দি কৰি অলপ ধোঁৱা দিওঁ। ধোঁৱা দিলে সূতাটো আমাৰ ভাল ওলায়। তাৰপিছত যেতিয়া আমি ধোঁৱা দি কৰি লওঁ, তেতিয়া আমি সূতাটো কাটো আৰু সূতাটো এনেকৈ কাটোঁ। যেতিয়া পানীখিনি অলপ গৰম কৰি লওঁ, গৰম কৰি লৈ তাত অলপ খাৰ দিওঁ। খাৰ দি লৈ আমি বাঁহখিনি 10 মিনিটমান সময় সিজাওঁ। ভালকৈ সিজালে যেতিয়া ধৰক সূতা ওলাব, আমি জানো ধৰক কোন সময়ত সূতা ওলাব, ধৰক কেনেকুৱা হ'লে সূতা ওলায়। 10 মিনিটমান ৰখাৰ পিছত আৰু সেইটো সূতা ওলাব আৰু ধুনীয়াকৈ আমি জানো। তাৰপিছত আমি সূতাটো উলিয়াওঁ। সূতাটো উলিয়াই সূতা কাটিছোঁ। কাটি কৰি লৈ আমি পিছত ভাঙোঁ। সূতাখিনি ধুনীয়াকৈ চেৰেকী আছে ফাৰ্মতে আমাৰ চেৰেকী আছে ৰেচম বিভাগত। তাত গৈ আমি সূতাখিনি ভাঙি কৰি লৈ ধৰক ৱেটটো কৰি আমি ছাৰক দি দিওঁ। তেখেতে নি বিক্ৰী কৰি দিয়ে। আৰু এই বছৰি আমাৰ গাই প্ৰতি ধৰক 1.5 লাখ, ধৰক ভাল হ'লে আমি বেছিও হ'ব পাৰে, ধৰক খৰচটো লৈ কথা আছে। এতিয়া ধৰক আমাৰ 1 কিলো সূতা উলিয়াব হ'লে বাঁহ আমি ভাল যদি বাঁহ হয়, তেতিয়াহ'লে আমি 4,000 বাঁহত 1 কিলো সূতা ওলায়, ধুনীয়া সূতা ওলায়। আৰু ধৰক অলপ পাতল হ'লে 5,000 বাঁহ লাগে। তেতিয়া ধৰক আমাৰ 1 কিলো সূতাত আমি 23,000টো পাওঁ। গাই প্ৰতি আমাৰ হয়গৈ আৰু 40,000 মানকৈ তেনেকৈ পাওঁগৈ আৰু পইচা। ধৰক যিবাৰ দুবাৰ ল'লে ধৰক অলপ বেছি হয়, এবাৰত কিমানমান পাওঁগৈ, ধৰক 80,000 মান হয়গৈ আৰু বছৰত ভাল হ'লে। কিন্তু